Good morning friends, মই হিৰঞ্জিত বসুৰ স্বাগতম জনাইছো আপোনালোক সকলোকে পুনৰ এটা নতুন ইন্টাৰেষ্টিং ভিডিও লৈ। হেডফোন আৰু ইয়াৰফোনৰ ব্যৱহাৰ আপোনালোক সকলোৱে নিশ্চয় কৰিছে বা বৰ্তমানো কৰি আছে। আপোনালোক সকলোৱে কেতিয়াবা নহয় কেতিয়াবা হেডফোন আৰু ইয়াৰফোনত এনেকুৱা সৰু সৰু ৰিং বা কাটবোৰ্ড নিশ্চয় লক্ষ্য কৰিছে। কিন্তু কেতিয়াবা ভাবিছেনে এই ৰিং বা কাটবোৰ্ড কিয় দিয়া যায় আৰু ইয়াৰ ব্যৱহাৰ কি? আপোনালোকে যেতিয়া ভালদৰে লক্ষ্য কৰি চাব তেতিয়া কিছুমান হেডফোন আৰু ইয়াৰফোন এনেকুৱা থাকে য'ত আপুনি দুটা ৰিং দেখিবলৈ পাব আৰু কিছুমানত আপোনালোকে তিনিটা ৰিং দেখিবলৈ পাব। আনহাতে কিছুমান হেডফোন বা ইয়াৰফোন এনেকুৱা থাকে য'ত এটা ৰিং দেখিবলৈ পোৱা যায়। ফ্ৰেণ্ডছ, ইয়াতে আপোনালোকে জানিব লাগিব যে ইয়াৰে এটা ৰিঙৰ অৰ্থ কি, দুটা ৰিঙৰ অৰ্থ কি আৰু তিনিটা ৰিঙৰ অৰ্থ কি আৰু এই আটাইবোৰৰ মাজৰে পাৰ্থক্য কি। আপোনালোকে যদি কেতিয়াবা বজাৰত মাইক্ৰফোন, ইয়াৰফোন নাইবা হেডফোন কিনিবলৈ যায় তেতিয়া যাতে দেখিলে গম পায় কোনটো মাইক্ৰফোন বা কোনটো ইয়াৰফোন বা কোনটো হেডফোন আপোনাৰ কাৰণে বেষ্ট হ'ব। সো বলক পলম নকৰি ভিডিওটো আৰম্ভ কৰোঁ। যিকোনো ইয়াৰফোন, হেডফোন আৰু মাইক্ৰফোনত এই ৰিংবোৰ যে দিয়া থাকে আমি বেছি সংখ্যক লোকেই ভাবোঁ যে এইবিলাক এনেই দিয়া গৈছে, এইবিলাকৰ কোনো কাম নাই। কিন্তু ইয়াতে মই আপোনালোকক ক'ব বিচাৰোঁ যে হেডফোন, ইয়াৰফোন আৰু মাইক্ৰফোনবোৰ এই ৰিংবোৰৰ সহায়ত কাম কৰে। এই আটাইবোৰক বেলেগ বেলেগ ভাগত ভাগ কৰা যায় আৰু যাৰ কাৰণে আপোনাৰ হেডফোন, ইয়াৰফোন আৰু মাইক্ৰফোনবোৰে কাম কৰে। যদি কেতিয়াবা আপোনালোকে এনেকুৱা জেক দেখা পায় য'ত নেকি কেৱল এটা ৰিঙে থাকে তেতিয়া আপোনালোকে বুজি যাব এইটো মনো মাইক্ৰফোন। এতিয়া আপোনালোকে সুধিব মনো মাইক্ৰফোন কি? মনো মাইক্ৰফোন হৈছে ছিংগল মাইক্ৰফোন। ইয়াৰ অৰ্থ হৈছে ধৰি লওক আপোনাৰ তাত এনেকুৱা এটা মাইক্ৰফোন আছে য'ত নেকি আপুনি নিজৰ ভইচ আৰু ভিডিঅ' ৰেকৰ্ড কৰিবলৈ এনেকুৱা মাইক্ৰফোন ব্যৱহাৰ কৰে। তেতিয়া সেই জেকডালত থকা ৰিংটোৱে কেৱল মনো চাউণ্ডহে ৰেকৰ্ড কৰে, মানে ছিংগল চাউণ্ডবোৰহে ৰেকৰ্ড কৰে। যেতিয়া আপুনি মনো মাইক্ৰফোনত ৰেকৰ্ড কৰা অডিঅ'টো হেডফোনত লগাই শুনিব তেতিয়া আপুনি দুয়োখন কাণৰ ডিফাৰেঞ্চ পাব। যিটো ভইচ ৰেকৰ্ড কৰা হৈছিল সেইটো কেৱল আপুনি এটা ছাইড মানে লেফ্ট নাইবা ৰাইট ছাইডেৰে শুনা পাব আৰু এনেকুৱা ছিংগল কাট বা ছিংগল ৰিং আপোনালোকে মাইক বা মাইক্ৰফোনত দেখিবলৈ পাই যাব। নেক্সট 2 নম্বৰটো হৈছে দুটা ৰিং থকা ইয়াৰফোন বা হেডফোন। আপোনালোকে বজাৰত বিভিন্ন হেডফোন বা ইয়াৰফোন দেখিবলৈ পাইছে য'ত দুটা ৰিং থাকে। ইয়াৰ অৰ্থ হৈছে ষ্টেৰিঅ'। যেনেকৈ এটা ৰিঙত কেৱল মনো ভইচ প্ৰডিউচ কৰা হৈছিল ঠিক তেনেদৰে ষ্টেৰিঅ' ভইচ প্ৰডিউচ কৰাৰ কাৰণে দুটা ৰিঙৰ প্ৰয়োজন হয়। মানে আপুনি যদি ভিডিঅ' চাই আছে বা আপুনি যদি গান শুনি আছে তেতিয়া আপুনি লেফ্ট আৰু ৰাইট দুয়োটা ছাইডৰে শুনিব পাৰিব আৰু এইটো কেৱল এই দুয়োটা ৰিঙৰ কাৰণেহে পচিবল। আৰু এনেকুৱা ইয়াৰফোনবিলাকত প্ৰথম ৰিংটো লেফ্ট ছাইডৰ কাৰণে দিয়া যায় আৰু দ্বিতীয় ৰিংটো ৰাইট ছাইডৰ কাৰণে দিয়া যায় আৰু এই ৰিংবোৰৰ কাৰণেহে চাউণ্ডটো বেলেঞ্চ হৈ থাকে। নেক্সট 3 নম্বৰটো হৈছে তিনিটা ৰিং থকা ইয়াৰফোন বা হেডফোন। আপোনালোকে বজাৰত বহুতো হেডফোন দেখিছে য'ত নেকি এটা নহয়, দুটা নহয়, তিনিটা ৰিং থাকে। ইয়াত আপুনি ষ্টেৰিঅ' চাউণ্ড শুনাৰ লগতে মাইক্ৰফোন ব্যৱহাৰ কৰাৰ অপশ্যন পায়। আপোনালোকে নিশ্চয় দেখিছে এতিয়াৰ স্মাৰ্টফোনবিলাকত যিবোৰ ইয়াৰফোন দিয়া যায় সেই আটাইবোৰতে এই তিনিওটা ৰিং থাকে। এই ৰিঙৰ জৰিয়তে আপুনি গান শুনাৰ লগতে ফোন কৰাৰো সুবিধা পায়। ইয়াৰে 3 নম্বৰ ৰিংটোৱে মাইক্ৰফোনৰ কাম কৰে। আশা কৰোঁ ভিডিঅ'টো চাই আপোনালোকে ভালদৰে বুজি পাইছে। যদি ভিডিঅ'টো চাই ভাল পাইছে সকলোলৈ শ্বেয়াৰ কৰি দিয়ক আৰু আপোনালোক যদি আমাৰ চেনেলটোত প্ৰথমবাৰৰ বাবে আহিছে তেনেহ'লে প্লিজ ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিব যাতে আমি আপোনালোকৰ বাবে এনেকুৱা নলেজেবল আৰু ইণ্টাৰেষ্টিং ভিডিঅ' লৈ থাকিব পাৰোঁ। ধন্যবাদ। জয় আই অসম।